Welcome back to my Assamese vlog. Koinota vlog le morning ki apnalok সকলোকে স্বাগতম জানাইছো আৰু আৰম্ভ কৰিবলৈ লৈছো আজিৰ vlogটো আসলতে বহুত দিন হল আপোনালোকৰ আগত vlog আগবঢ়াই দিবই পৰা নাই সময়ৰ অভাৱৰ কাৰণে আৰু আজি ভাবিছো আমি কমলদৰ মহাবিদ্যালয়ত হৈ থকা যুৱ মহোৎসৱ চাবলৈ যাওঁ গতিকে আপোনালোকক অকনমান দেখাবলৈ চেষ্টা কৰিম গতিকে ভিডিওটো শেষলৈকে চাই থাকিব আৰু যদি আপোনালোকৰ ভিডিওটো চাই ভাল লাগে লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু তলত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব গতিকে চাই থাকক শেষলৈকে ভিডিওটো স্কিপ নকৰাকৈ Hello everyone, এতিয়া আহি পালো ফাইনালি আমাৰ কলেজখন বলক তেতিয়াহলে লৈ যাম আপোনালোকক ভিডিও ভাললৈ উভতি সোৱা ধুলি ওৰি বাতে ধুলি হৈ হৈ উৰিব জীৱনী উজুতি খোৱা উচুপনি বোৰে ছবি হৈ হৈ কবহি কাহিনী সময়ৰে খুটি খুত পতাকা উত্তোলনৰ কিছু মুহূৰ্ত ইয়াত প্ৰায় 65খন কলেজৰ পতাকা উত্তোলন কৰা হৈছে কিয়নো 65খন কলেজে ইয়াত পাৰ্টিচিপেট কৰিছে এয়া হৈছে এক্সিবিশ্যন প্ৰডাক্ট আচলতে সাঁচি কাঠৰ যি ব্যৱসায় তেওঁলোকে ইয়াত দেখাবলৈ চেষ্টা কৰিছে প্ৰদৰ্শন হিচাপে ভিডিও বনাই সেইফালে লগৰ কিছুমানে দেখিছিলে ডেকৰেশ্যন দেখি একেবাৰে ফটো মাৰি লাগিয়ে গ'ল
হেল্ল' এভৰিৱান, প্ৰথমে কওকচোন আপোনালোকৰ আজি ভিডিঅ'টো চাই কেনে পালে? নিশ্চয় ভাল লাগিল নহয় জানো? কাৰণ তেওঁলোকৰ ইমান ধুনীয়া ধুনীয়া প্ৰতিভাখিনি তেওঁলোকে প্ৰকাশ কৰিছে, সঁচাকৈ বহুত বেছি ভাল লাগিলে ইউথ ফেষ্টিভেলত গৈ। তাৰ দৃশ্যাংশ কিছু আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু আপোনালোকৰ যদি আজি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু তলত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আকৌ এটা অন্য ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।